20 বছৰীয়া প্ৰেমিক আৰু 23 বছৰীয়া প্ৰেমিকা ইমূৰৰ পৰা সিমূৰ পালেহি প্ৰেয়সীক লগ পাবলৈ প্ৰেমিক। কিন্তু প্ৰেমিকাক দেখি হতভম্ব হ'ল প্ৰেমিক। ৰাজপথতে দুয়োৰে লাগিল দুৰ্বাদল কাজিয়া। প্ৰেমিকে প্ৰেমিকাক লগ কৰিবলৈ আহিছে। 3 বছৰে ফোনতে কাম চলাই থকা প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ আহিছিল। কিন্তু কি কৰিব বাবুৱে, বোলে আহক বাৰিষা কাটক ধান, ৰৈ যা বিয়নী খাই যা ভাত। ইমান দিনে যি ফোনত মৰম দি আছিল মাইনা প্ৰেমিকক দেখি প্ৰেমিকৰ মূৰ গ'ল ঘূৰাই। তাৰ পাছতে আকৌ লাগিল হোৱা দোৱা। ৰাইজে সুধিছে, আৰক্ষীয়ে সুধিছে বোলে বয়স কিমান? উত্তৰ দিছে বাবুৰ বোলে 20 বছৰ আৰু মাইনাৰ বয়স আপুনি নিজেই শুনক। আপোনাৰ বয়স কিমান? আপোনাৰ 23 বছৰ। 23 বছৰ 23 বছৰ। এজনী 23 বছৰীয়া দেই, আমাৰ ইয়াত 23 বছৰীয়া গাভৰু ফুল কুমলীয়া বাইদেউ। আৰু এইটো আমাৰ চাওঁ 20 বছৰীয়া আমাৰ প্ৰেমিক। 23 বছৰীয়া কইনা ওলাল 40 বছৰীয়া। 40 বছৰীয়া প্ৰেমিকাই ঠগিলে 20 বছৰীয়া প্ৰেমিকক। মূৰে কপালে হাত দিছে প্ৰেমিকে। অতদিনে মৰমতে প্ৰেমিকাক দিয়া উপহাৰ ঘূৰাই লাগে প্ৰেমিকক। বস্তুবোৰ নিদিয়ালৈকে প্ৰেমিকো নাযায় ঘূৰি। এনে কি কি দিছে? কাপোৰ লৈছে, চাৰি লৈছে। এতিয়া কি বিচাৰিছ তাত? বস্তু নিবলৈ আহিছে। বস্তুকেইটা নিবলৈ আহিছে। এতিয়া দিলে নিবি নাই? আমি তোমাৰ বাইদেউ 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 যাব নাই আপুনি এতিয়া? 3 বছৰে ফোনতে চলি থকা প্ৰেম। ফোনৰ সিপাৰে থকা প্ৰেমিকৰ কণ্ঠৰ মায়াজালত বান্ধ খাই প্ৰেমিকে খাইছিল প্ৰেমৰ সাগৰত হাবুডুবু। 23 বছৰীয়া প্ৰেমিকৰ বয়স 40 বছৰ ওলোৱাত 20 বছৰীয়া বাবুৰ এতিয়া ভাঙিল হিয়া। বোলো এতিয়া যি হ'ল হৈ গ'ল, টুকুৰা টুকুৰ হৈ যোৱা হিয়াখন খামৰি এতিয়া ঘৰলৈ যাওঁ ব'ল। ব্যুৰ' ৰিপৰ্ট অনুৰোধ অসম।